গাইজ কথা এটা হ'ল মানে এতিয়া কি বুলি ক'ম নো ক'ত পাইছে চব কুকুৰ বাবা আমি মানে এতিয়া অফিচৰ পৰা আহি আছিলোঁ এতিয়া 7:48 গৈছে মানে যিহেতু আমি অকণমান দৰিদ্ৰ সীমাৰেখাৰ তলৰ হয় আৰু লগতে দৰমহাও পোৱা নাই সেইকাৰণে মানে আমি আহি আছিলোঁ ফুটপাথেদি খোজকাঢ়ি তেনেকুৱাতে মানে কুকুৰে অকণমান আমনি কৰি আহিছিল মোৰ লগৰজনী প্ৰীতিষ্ণা প্ৰেম চাবুদ্ৰ তো কুকুৰে আমনি কৰি আহি থাকোঁতে মানে কি হৈছে তাই এতিয়া কি ক'ব উপায়টো নাই কৈছে যে কুকুৰ বাবা এতিয়া আপোনালোকে কওক যে এই কুকুৰ বাবাজন ক'ত আছে এইটো আচলতে এটা ডাঙৰ কুৱেশ্যন এই দেখিছেনে হাঁহি অৱস্থা নাই লাষ্টত বছৰলৈ ফোনটো লগাই দিছে মোক নক'বলৈও কৈছে কিন্তু ক'বলৈও দিছে তো কৈ দিছোঁ আৰু বছৰটো যে কুকুৰ বাবা এতিয়া কাইলৈৰ পৰা আপোনালোকে শুনা পাব যে কুকুৰ বাবা সকলোৱে সমস্তৰে কওক জয় কুকুৰ বাবা যে কুকুৰ বাবা